প্ৰথমতে আপোনালোকে মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব তাৰ পিছত আপোনালোকে DECT20.slprbassam.in বুলি সাৰ্চ কৰিব তাৰ পিছত আপোনালোকে এনেকুৱা এটা ওয়েবসাইটত আহিব তাৰ পিছত আপোনালোকে ক্ৰমটো কৰিব পাৰে আপোনালোকে এই তিনটা ওয়েবসাইটত কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ ইয়াতে দিয়া আছে ফটোৰ সাইজ কিমান লাগিব সিগনেচাৰৰ সাইজ কিমান লাগিব আৰু ডকুমেন্ট কি লাগিব ডকুমেন্টসমূহৰ সাইজ কিমান হ'ব লাগিব এই সকলোবোৰ দিয়া আছে তাৰ পিছত আপোনালোকে এইটো দেখা পাইছে 100 KB পৰা 250 KB ভিতৰত হ'ব লাগিব আৰু তাৰপিছত আপোনালোকৰ ইয়াত অনলাইন আৰম্ভ হৈছে 21 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 10 তাৰিখ তাৰপিছত ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰা নাই যদি ইয়াত প্ৰথমতে আপোনালোকৰ নামটো লিখিব লাগিব তাৰপিছত ফাৰ্ষ্ট নেমটো প্ৰথমতে তাৰপিছত ইয়াতে আপোনালোকৰ লাষ্ট নেমটো লিখিব লাগিব তাৰপিছত তলত আপোনালোকে দেখা পাইছে মোবাইল নাম্বাৰ আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াত দি দিব আৰু আপোনালোকৰ মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে আখৰে দেখা পাব ইমেইল আইডিটো আপোনালোকে আপোনালোকৰ ইমেইল আইডিটো ইয়াত দি দিব তাৰপিছত আপোনালোকৰ ইয়াত এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম্বাৰটো লাগিব আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম্বাৰটো মাৰি দিব মই ইয়াত মোৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম্বাৰটো ইয়াত বহাই দিছো তাৰপিছত আপোনালোকৰ কোৱালিফিকেশন যিমান হয় আপোনালোকে সিমানখিনি দি দিব ইয়াত 8 পেজৰো আছে আপোনালোকৰ তাৰ পিছত আপোনালোকৰ কাষ্টটো আপোনালোকে সিলেক্ট কৰি ল'ব মই ইয়াত মোৰ কাষ্টটো সিলেক্ট কৰি লৈছো তাৰ পিছত আপোনালোকক ইয়াত দিছে আপোনালোকে আগতে চাকৰি কৰিছিল নেকি এক্স সাৰ্ভিসমেন নেকি ইয়াত মই নো দিছো তাৰ পিছত আপোনালোকৰ যদি কিবা শাৰীৰিক অক্ষম হয় তাত আপোনালোকে ইয়েস দিব মন নহয় হেতু মানে মই নো দিছো তাৰ পিছত আপোনালোকে ইয়াত আপোনালোকে দেখা পাইছে ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত ডেট অফ বাৰ্থটো ক্যালেন্ডাৰখনত বহাই দিব মই ইয়াত মোৰ ডেট অফ বাৰ্থটো বহাই দি আছো তাৰ পিছত আপোনালোকে তলত দেখা পাইছে ইয়াত বক্সটোত আপোনালোকে টিক মাৰ্ক এটা দি দিব তাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ কৰি দিব ৰেজিষ্টাৰ কৰি দিয়াৰ লগে লগে প্ৰথমতে আপোনালোকৰ এনেকৈ আহিব না আপোনালোকৰ পোষ্টসমূহ আহিব এইচএস লেভেলৰ আপোনালোকে যিমানখিনি ডিগ্ৰী দিয়ে তা সেই লেভেলৰ পোষ্টখিনি আহিব আৰু আপোনালোকৰ সাৰ্টিফিকেট যিখিনিত মিলে আপোনালোকে যেকিটা পোষ্টত সাৰ্টিফিকেট মিলে ইয়াত বহুততে আইটিআই লাগে যেহেতু মিলাগিটাত আপোনালোকে টিক মাৰ্ক দিব মই মোৰ যেকিটা মিলে মই হেকিটা টিক মাৰ্ক দিম আৰু আপোনালোকক তলত সুধিছে আপোনালোকে গ্ৰেড 4 এপ্লাই কৰিব খোজে নেকি হয় মই গ্ৰেড 4 এপ্লাই কৰিব খোজো ইয়াত আপোনালোকে ইএস দি দিব তাৰ পিছত আপোনালোকৰ ইয়াৰ সাৰ্টিফিকেট কিখন মতে আপোনালোকৰ যিমান কেইটা মিলে আপোনালোকে হিমান কেইটাত টিক মাৰ্ক দি যাব মই ইয়াত টিক মাৰ্ক দি যাম তাৰ পিছত আপোনালোকে ইয়াত তলত দেখা পাইছে সেভ এণ্ড নেক্সট আপোনালোকে ইয়াত সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব মই ইয়াত ক্লিক কৰি দিছো তাৰ পিছত আৰু সেভ এণ্ড নেক্সট কৰি দিব লাগিব তাৰ পিছত আপোনালোকৰ ইয়াত আছে প্ৰিফাৰ আপোনালোকে কোনটো পোষ্ট প্ৰথমতে প্ৰিফাৰ কৰিব আৰু কোনটো পোষ্ট আপোনালোকে সেকেন্ড নম্বৰ প্ৰিফাৰ কৰিব আপোনালোকৰ ইয়াত সকলোবোৰ আছে আপোনালোকে ইয়াত ক্লিক কৰি যাব মই ইয়াত আপোনালোকৰ ইচ্ছামতে মই ইয়াত মোৰ ইচ্ছামতে ক্লিক কৰি দিছো সো তাৰ পিছত আপোনালোকক খুদিছে এডিশনাল ডকুমেন্ট আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে না নাই যদি আছে আপোনালোকে ইয়াত ইয়েস কৰি দিব মোৰ ইয়াত আছে মই ইয়াত ইয়েস কৰি দিম আৰু আপোনালোকে ব্ৰাউজাৰত গৈ পিনে আপোনালোকৰ সাৰ্টিফিকেটখন ইয়াত আপলোড দিব লাগিব আৰু আপোনালোকৰ সাৰ্টিফিকেটখন 100 KB পৰা 250 KB ভিতৰত হ'ব লাগিব মই ইয়াত মোৰ সাৰ্টিফিকেটখন ইয়াত আপলোড দি দিম এয়া মই সাৰ্টিফিকেটখন আপলোড দি দিছো তাৰ পিছত আপোনালোকৰ ইয়াত কোনটো জনত আপোনালোকে বিচাৰে সিলেক্ট জন আপোনালোকে গ্ৰেড 4 বাবে কোনটো জন বিচাৰিব খোজে আপোনালোকৰ হেতু আছে আপোনালোকৰ ইয়াত যিকোনো এটাহে পাৰিব মই আপোনালোকক কৈ দিছো আপোনালোকৰ দুটা যদি ক্লিক কৰিব খোজে আপোনালোকৰ দুটা ক্লিক কৰা নাখায় আপোনালোকৰ এটাহে পাৰিব সো মই ইয়াত লোৱাৰ আসাম দি দিছো তাৰ পিছত সেভ এণ্ড নেক্সট কৰি দিব লাগিব আৰু তাৰ পিছত আপোনালোকৰ ইয়াত পাৰ্সোনাল ইনফৰমেশন কিনি আপোনালোকক বিচাৰিছে আপোনালোকৰ দেউতাৰ নাম মাৰ নাম আপোনালোকে এখিনি সকলোবোৰ ভৰাই দিব মই ইয়াত ভৰাই দি আছো মোৰখিনি আৰু আপোনালোকৰ ইয়াত জেন্ডাৰ আপোনালোকৰ দিব লাগিব জেন্ডাৰ মেল ইমেল আপোনালোকৰ যি হয় হেতু দিব তাৰপিছত আপোনালোকে ইন্ডিয়ান নে কি হেতু দিব লাগিব তাৰপিছত আপোনালোকে ৰিলিজনটো দিব লাগিব তাৰপিছত আপোনালোকৰ এখিনি কন্টাক্ট ইনফৰমেশন আপোনালোকে পাৰমানেন্ট এড্ৰেছটো আপোনালোকে ইয়াত লিখি দিব লাগিব মই ইয়াত মোৰ পাৰমানেন্ট এড্ৰেছটো ইয়াত লিখি দি আছো সো আপোনালোকে আপোনালোকৰ নিজৰ পাৰমানেন্ট এড্ৰেছটো ইয়াত লিখি দিব আপোনালোকৰ ভিলেজ আপোনালোকৰ পোষ্ট অফিস আপোনালোকৰ ডিস্ট্ৰিক্ট আপোনালোকৰ পিন কোড আপোনালোকে ইয়াত সকলোখিনি পুলিশ স্টেশন আপোনালোকে সকলোখিনি ইয়াত বহাই দিব মই ইয়াত মোৰখিনি বহাই দি আছো
তাৰপিছত আপোনালোকে ইয়াত কাষতে দেখা পাইছে পাৰ্মানেণ্ট এড্ৰেছৰ লগত একে যদি আপোনালোকে ইয়াত ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ ইয়াত লেখাখিনি আপোনালোকৰ ইয়াতো আহি যাব তাৰপিছত আপোনালোকে তলত দেখা পাইছে ডিষ্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াত মই মোৰ ডিষ্ট্ৰিক্ট সিলেক্ট কৰি লৈছো আপোনালোকৰ ইয়াত ডিষ্ট্ৰিক্ট পুলিচ ষ্টেচন আৰু পিন কোড আপোনালোকে ইয়াত দুয়োটাতে আপোনালোকে এই দুয়োটা সিলেক্ট কৰি ল'ব লাগিব তাৰপিছত আপোনালোকে ইয়াত দেখাব তলত 7 নেক্সট আপোনালোকৰ এইখিনি সকলোখিনি বহাৰ পিছত আপোনালোকে 7 নেক্সট কৰি দিব মই ইয়াত 7 নেক্সট কৰি দি আছো তাৰপিছত আপোনালোকৰ ইয়াত স্কুলখনৰ নাম লিখিব আছে আপোনালোকে কৰ পৰা পাস কৰিছে মই ইয়াত যেহেতু কোৱালিফিকেশন মোৰ এইচএস এটা কাৰণে আপোনালোকৰ লাষ্ট কোৱালিফিকেশনৰ স্কুলখনৰ নাম দি দিব মই ইয়াত মোৰ কলেজখনৰ নাম দি দিছো আৰু আপোনালোকৰ পাৰ্চেন্টেজ যিমান হয় আপোনালোকে হেতু দি দিব তাৰপিছত আপোনালোকে সেভ কৰি দিব তাৰপিছত আপোনালোকৰ এইখিনি আপোনালোকৰ সকলোখিনি ডকুমেন্ট আপোনালোকে ইয়াত আপলোড দিব লাগিব আৰু ডকুমেন্টখিনি মনত ৰাখিব আপোনালোকে 100 কেবিৰ পৰা 250 কেবিৰ ভিতৰত আপোনালোকে এইখিনি কৰি ল'ব আৰু সিগনেচাৰ আৰু ফটোখনৰ হেতু বেলেগ বেলেগ আপোনালোকৰ তাত সাইজটো ধৰি দিয়া আছে আপোনালোকে সেইখিনি চালে আপোনালোকে আগতে ফটোখিনি বনাই ল'ব আপোনালোকে বনাই লোৱাৰ পিছত আপোনালোকে এটা আপলোড দি দিব মই ইয়াত মোৰ ফটোসমূহ আপলোড দি দিছো আপোনালোকৰখিনি দি দিব আপোনালোকে সকলোখিনি আপলোড দিয়াৰ পিছত আপোনালোকে ইয়াতো দেখা পাইছে 7 প্ৰিভিউ আপোনালোকে প্ৰিভিউ কৰি এপাল চাব পাৰে মই ইয়াত 7 প্ৰিভিউত ক্লিক কৰি দিম তাৰপিছত আপোনালোকৰ এইখিনি আপোনালোকৰ সকলোখিনি ডিটেইলছ আপোনালোকৰ ইয়াত আহি গৈছে আপোনালোকৰ যদি কিবা ভুল হৈছে তেতিয়াহলে আপোনালোকে ইটো এডিট কৰি ল'ব পাৰিব আপোনালোকে সকলোখিনি ভালদৰে চাই ল'ব আৰু আপোনালোকৰ ইয়াত এডিটৰ অপচন আছে কিবা যদি ভুল হৈছে তাৰপিছত আপোনালোকে কাষতে আছে সাবমিট বুলি আপোনালোকৰ ইয়াত সাবমিট কৰি দিব যদি আপোনালোকৰ সকলোখিনি শুদ্ধ আছে মই ইয়াত সাবমিট কৰি দিম ইয়াত ফাইনাল সাবমিট কৰাৰ আগতে আপোনালোকৰ এনেকৈ আহিব আপোনালোক ফাইনাল সাবমিট কৰাৰ পিছত আপোনালোকে আৰু তাক এডিট কৰিব নোৱাৰিব মই ইয়াত ফাইনাল সাবমিট কৰি দিম মোৰ ইয়াত সকলোখিনি শুদ্ধ আছে সো আপোনালোকৰ মোবাইলৰ যেটো নাম্বাৰ দিছিল আপোনালোকে সেই নম্বৰত এটা ওটিপি যাব ওটিপিটো আপোনালোকে ইয়াত পেষ্ট কৰি কিনে সিম্পলি সাবমিট কৰি দিব তাৰ পিছত আপোনালোকৰ প্ৰফাইলটো অন হ'ব তাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে এপ্লিকেশন ফৰ্ম ডাউনলোড কৰি ল'ব আপোনালোকে নহলবা প্ৰিন্ট কৰি ল'ব যদি আপোনালোকে কম্পিউটাৰত কৰি আছে তাৰ পিছত আপোনালোকৰ এইখন হৈছে ফৰ্মখন এপ্লিকেশন ফৰ্মখন